নাথাকো মই অকলে মৰিয়েই যাম সঁচাকৈ মৰি যাম মৃদুল দা আমি যে দুইজনে সৰুতে লুকাচুৰি খেলিছিলোঁ তোমাৰ কেতিয়াবা মনত পৰেনে পৰে কিয় নপৰিব আজি তোমাৰ কিহৰ মনত পৰিলে তুমি যে কইনা হৈছিলা মই যে দৰা পিছি তোমাক আনিব গৈছিলোঁ ভাল লাগে ন এইবিলাক ভাবি ভাবি এইবিলাক কথা বাদ দিয়া এইবিলাক কথা এতিয়া পাহৰিব পৰা হৈছে যিহেতু এতিয়া আমি ডাঙৰ হৈছোঁ এতিয়া আমি দুয়োৱে নিজৰ জীৱনৰ কথাহে ভাবিব লাগে কি হৈছে তুমি আমাৰ জীৱনৰ কথা কি ভাবিবলৈ কৈছা মই ঠিক বুজা নাই জোনালী ধেত অকৰাটো মই তোমাক কি ক'ব বিচাৰিছোঁ তুমি সেইখিনিও বুজা নাই মৃদুল দা আচলতে বহুত দিনৰ পৰা মই তোমাক কথা এটা কম বুলি গোটেই চেপি ৰাখিছোঁ আৰু সেই কথাটো আজি মই তোমাক ক'বই লাগিব কিনো মনৰ কথা আৰু কি হ'ল কোৱা আকৌ মৃদুল দা তোমাৰ শৰীৰৰ ভিতৰত থকা দৰদী অন্তৰখনক মই ভাল পাই পেলাইছোঁ জোনালী এইবিলাক কি কৰিছা মানুহে দেখিলে বেয়া বুলি ক'ব ন প্লিজ মৃদুল দা তুমি না নকৰিবা মই তোমাক বহুত ভাল পাওঁ তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম চোৱা জোনালী মই হ'লো এজন দুখীয়া ল'ৰা অভাৱ অনাটন তেনেই লগৰীয়া মোক জানো আঁকোৱালি ল'ব পাৰিবা জোনালী পাৰিম মৃদুল দা তুমি যদি মোৰ লগত থাকা সকলো দুখ কষ্ট আঁকোৱালি ল'ব পাৰিম ঠিক আছে তোমাকতো বাৰু মই মানি ল'লোৱেই কিন্তু তোমাৰ ঘৰৰ মানুহে জানো মোক আঁকোৱালি ল'ব পাৰিব জোনালী কিয় মানি নল'ব নিশ্চয় মানি ল'ব কিয় সেইদিনা তুমি জানো ৰক্ত প্ৰদান কৰা নাছিলা হয় জোনালী কৰিছোঁ তেনেহ'লে তেতিয়াতো মোৰ মা দেউতাই কোনো কথাই বিচাৰ কৰা নাছিল সেইটো এটা বেলেগ কথা জোনালী মই সেইবোৰ একো নাজানো তুমি মাত্ৰ মোৰ জীৱনৰ সংগী হ'বই লাগিব প্লিজ মৃদুল দা তুমি না নকৰিবা মই তোমাক বহুত ভাল পাওঁ মৃদুল দা মই তোমাক বহুত ভাল পাওঁ আই লাভ ইউ লাভ ইউ টু জোনালী ৰকি Yes, bro. গাঁৱত এজনী নতুন পখিলাৰ এণ্ট্ৰি হৈছে ঐ Good, babe, bro. দেখা নাই নেকি সেইজনী চা Abe, bro, কি animal, be. এনে এই কোন শুন না, মালাকতে দেখা নাই রে, শুন। bro. তাইক আজি কেইদিনমানৰ পৰা দেখি আহিছো তাইক দেখিলে কিবা তলৰ পৰা গাটো গৰম হৈ আহে ঐ কি কোৱা, bro? ব'লা বে চাই আহো। বল হাই কলিজা Hi, babes. তুমি কাৰোবাৰ বাবে ৰৈ আছা নেকি কাৰোবাৰ listen, what কৰি আছ, baby? আমাৰ বাবেনো ক'ত ৰখিব কোনোবা নহয় কোনোবাতো আছেই থাকিব লাগে listen, নহ'লে ইয়াত আৰু থাকেনে আৰু? নাই মই ইয়াত কাৰো বাবে ৰৈ থকা নাই গাড়ী আহিলে গুচি যাম এই গাড়ী আহিলে গুচি যাব বোলে অ মই আজি বাইকখন আনিবৰ ভুল কৰিলোঁ ইমান সুন্দৰ পখিলা যদি মই বাইকত পিকআপ দি লৈ যাব পাৰিলোঁ বহুত ভুল কৰিলোঁ চে তোমালোক ইমান নিলাজ গাভৰু ছোৱালীক অকলে পাই প্ৰেমত পৰিব মন যায় ন বলিয়া হৈ যাবা তোমালোকৰ ঘৰত কি মা ভনী নাই নেকি
এই চব মনে মন থাক এতিয়া মই কথা কওঁ এই ছোৱালী সৌ সেইফালে যাবি নেকি এখন বন আছে তাত তামাম মজা লাগিব আহ আহ যাবই লাগিব এই ৰেমন ঐ অবথত হট! ছোৱালীজনী কাটি দেই এই ভদ্ৰ তই ক'ৰ পৰা টপকিলি বে তহঁতক মুখেৰে ক'লে নহয় তহঁতক হাতেৰে বুজাব লাগিব আবে কি তাই তো গাৰ্লফ্ৰেণ্ড নেকি বে আতৰা হট! এই কুকুৰৰ পোৱালি ইয়াৰ পৰা গেটাও নহ'লে তোৰ ঘৰৰ মানুহে ইয়াত তোৰ হাৰো বিচাৰি নাপাব চাই ল'ম তোক তুমি পিছে কৰিবলৈ যাবলৈ আহিছিলা হয় মই ঘৰলৈ যাবলৈ আহিছিলোঁ তো গাড়ী ৰখি থাকোঁতে অভদ্ৰ এটাক লগ পালোঁ অঁ মই সকলো বুজিছোঁ পিছে এতিয়া তুমি ক'লৈ যাবা তোমাৰ ঘৰ ক'ত মই এতিয়া ঘৰলৈ যাম মোৰ ঘৰ মুঠিকাত মই মুক্তপুৰলৈ যাম যদি বেয়া নাপা তুমি মোৰ লগতে যাব পাৰিবা কি মই আপোনাৰ লগত যোৱা নোযোৱাটো তোমাৰ কথা আৰু যদি যোৱা তুমি মোৰ লগতে যাব পাৰিবা আহা আহা তুমি ভুল কৰিব নালাগে হৃদয়ত বাজে মনে নাচে হিয়াই হাঁহে তোমাক পাবলে কলিজা ধিপিং ধিপিং হৃদয়ত বাজে মনে নাচে হিয়াই হাঁহে তোমাক পাবলে কলিজা কলিজা দেহা দমে দমাই কলিজা বুকু মোৰ সমেত সমেত সমাই কলিজা কলিজা দেহা দমে দমাই কলিজা বুকু মোৰ সমেত সমেত সমাই কলিজা ধিপিং ধিপিং হৃদয়ত বাজে মনে নাচে হিয়াই হাঁহে তোমাক পাবলে ৰিঙা ৰিঙা মন কৰে উচাতন কপিছে বুকুখন এটি এটিখন তোমাতে মগন দেহতে ৰিঙা ৰিঙা মন কৰে উচাতন কপিছে বুকুখন এটি এটিখন তোমাতে মগন দেহতে ৰং কলিজা কলিজা দেহা দমে দমাই কলিজা বুকু মোৰ সমেত সমেত সমাই কলিজা কলিজা
প্ৰেমৰ দুখা মৰমে চৰাই অ কৰি জানি নিলানা বাঢ়ি বাঢ়ি যায় আপোন আপোন তুমি সগুন জীৱনে মৰণে জীৱন যৌৱন মোৰ মৰণ সপিলো তোমাকে ঐ আপোন আপোন তুমি সগুন জীৱনে মৰণে হেল্ল'। কি খবৰ তোমাৰ? তোমাকচোন আজিকালি নেদেখাই হৈ গৈছো। নে কিবা মোক বেয়া পালা নেকি অ জোনালী? নাই নাই, একচুৱেলি মই এইকেইদিন কিবা এটা কামত বিজি আছোঁ, সেইকাৰণে তোমাক লগ কৰিব পৰা নাই। তুমি এতিয়া ক'ত আছা? এতিয়া মই ঘৰতে আছোঁ, তুমি ক'ত আছা? ঠিক আছে পিছে এতিয়া হ'ব দিয়া ন, বাই। অ ৰ'বা ৰ'বা ৰ'বা, কালি মোক তুমি যেনে তেনে লগ কৰিবাচোন হা, দুটামান কথা আছিল। অঁ ঠিক আছে দিয়া, মই তোমাক পাছতকৈ কল কৰিম। কোনে ফোন কৰিছিল তোমাক? এই নক'বা আৰু, মোৰ যে এই মামাৰ ল'ৰাটো ইমানকৈ কথা পাতিব পাৰে, একেবাৰে মাথা চাথা গৰম কৰি দিয়ে। বাদ দিয়ে এইবোৰ, যাওঁ ব'লা এতিয়া। Wait. Yes, bro. এই ৰকি, তাক পালি নে নাই? তাক বিচাৰি পোৱা নাই ব্ৰ। কি এতিয়ালৈকে পোৱা নাই? এতিয়ালৈকে তাক বিচাৰি পোৱা নাই, তাক বিচাৰি উলিয়াব লাগিব। আৰে মই ফোন কৰি আছো তোমাক। আৰে সোনকালে লাগে মোক। লৈ আহ। ঠিক আছে ব্ৰ, তাক উঠাই নিম বাৰু। বস কি আছি মক্কেল যে আসি এবে এই আহিছে বে, তাক উঠাই আসি লৈ যাও। ৰকি, Yes, bro. সেইদিনাখনেই মোক
ইয়াত মাৰিছিল বে হালি পেলাব দিয়া এই ৰকি হালি পেলাও সিদিনাখনে মোক ক'ত মাৰিছিল ইয়াত ইয়াত বে ইয়াত আজিও মোৰ বুকুখন বিষাই আছে ইয়াক হালি পেলাও ইয়াক কেনেকে মাৰিম ভাবি আছো মই ইয়াক এই জালেৰে কোবাম সারা বেটা এ পরে করবে এই মারে এই এই গঞ্জু তোৰ ভাইৰক সিদিনাখনে ইমান বেয়াকৈ মাৰিলা বদলা ল আজি আহি যা আপনার বুক দাদা ঘুমে মারিছিল বে এই রকি যা আৰে কি শব্দ শুনিছো এইবিলাক আজিও হৰেণহঁতে কাৰোবাক উঠাই আনিলে নেকি ইমান হুলস্থুল নাই 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 মই যাবই লাগিব এবাৰ চাব লাগিব কি চলি আছে তাত তোক মই আজি কেনে কি চাইছ ই আমাৰ গাঁৱৰ ল'ৰা বে ই মোৰ গাত হাত তুলিছে আল্লাহ কৰি দে তা আল্লাহ কৰি দে রকি তাক মই শেষ করে দিলাম
শুনি ল তহঁতক যে আজি মাৰিলো মই কাৰণটো তহঁতে জাননে কাৰণ অচিনাকি ব্যক্তি কেনেদৰে মাৰপিট কৰিব নাপায় হৰেণ অচিনাকি ব্যক্তি এজনক এনেকে ৰাস্তাৰ পৰা ধৰি আনি মাৰপিট কৰিব নাপায় বুজিলি তহঁতক মৰমেৰে কৈছো হৰেণ বল এতিয়া বল বল মোক ভুল নুবুজিবি মোক ভুল নুবুজিবি মৃদুলদা তুমি আহি পোৱাত পলম হ'ল নেকি কি হ'ল মৃদুলদা একো কাৰণ নোহোৱাকৈ তুমি মুড অফ কৰি আছা যে নাই নাই একো নাই কিনো আছে একো নাই একো কাৰণ নোহোৱাকৈ তুমিতো কেতিয়াও মুড অফ কৰি নাথাকা নিশ্চয় কিবা এটা হৈছে নহ'লে তুমি কেতিয়াও এনেকৈ নাথাকা হ'ব লগানো কিনো আছে যি হ'ব লগা আছিলে ইতিমধ্যে হৈয়ে গ'ল মানে তুমি কি ক'ব বিচাৰিছা এতিয়া তুমি মোৰ হৈ থকা নাই জোনালী এতিয়া তুমি আন কাৰোবাৰ হৈ গ'লা কিয় মোক এনেকুৱা কৰিলা জোনালী কিয় কৰিলা মই কি তোমাক প্ৰতাৰণা কৰিলোঁ তুমি হুলাহুলিকৈ কৈ নিদিয়া কিয় এজনক আশা দি আন এজনক ভাল পোৱাটো কি প্ৰতাৰণা নহয় জোনালী এয়া আছিল নেকি তোমাৰ সঁচা ভাল পোৱা এয়া আছিল তোমাৰ সঁচা ভাল পোৱা এইবোৰ তুমি কি কৈছা ঠিকে কৈছা জোনালী তোমাৰ প্ৰতিটো প্ৰমাণে মোৰ হাতত আছে জোনালী এয়া চোৱা তোমাৰ প্ৰমাণ আৰু লাগিব নেকি তোমাক আৰু কিবা প্ৰমাণ লাগিব নেকি জোনালী আৰু কিবা প্ৰমাণ তোমাক লাগিব নেকি তুমি মোক ভুল বুজিছা সি মোৰ ভাল বন্ধু সি এদিন মোক 3জন লম্পটৰ পৰা ৰক্ষা কৰিছিল সেইকাৰণে তই তাক ভাল পাই পেলালি সেইটোৱে ন তুমি বেলেগৰ হোৱাটো বিচাৰিছিলা যদি মোক এই প্ৰেমৰ সাগৰলৈ কিয় টানি আনিলা জোনালী কিয় টানি আনিলা সেইটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল হ'ল তোমাৰ দৰে দুখীয়াটোক ভাল পোৱাটোৱে মোৰ আটাইতকৈ ডাঙৰ ভুল আছিল তেতিয়াহ'লে কিয় ৰৈ আছা জোনালী তুমি ইয়াৰ পৰা গুচি যোৱা জোনালী গুচি যোৱা তেনেহ'লে যোৱা জোনালী ধনী মানুহৰ ল'ৰা সুখেৰে থাকিব পাৰিবা দৰকাৰ হ'লে মই তাকেই কৰিম তুমি মোৰ লগত কোনো সম্পৰ্কত নাই বুলি ধৰি ল'বা মানে মই তোমাৰ লগত নথকা বুলি ধৰি ল'বা আৰু পাৰিলে মোক ক্ষমা কৰি দিবা জোনালী তুমি মোক কিয় এনেকুৱা কৰিলা জোনালী তুমি এনেকুৱা কৰিবা বুলি মই সপোনতো ভবা নাছিলো জোনালী 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 তুমি মোক কিয় এনেকুৱা কৰিলা কিয় কৰিলা তুমি মোক কিয় এৰি থৈ গুচি গ'লা জোনালী কিয় গুচি গ'লা মই কাক লৈ জীয়াই দেখিম জোনালী মই কাক জোনালী বিষাদ বেদনাই বুকুত
বুকুতে খুলিয়াই মৰমে কান্দিছে কাকো নাপাই বিষাই বুকুতে খুলিয়াই জীৱনে কান্দিছে হাই জোনালী কি হয় এনেকুৱা কৰিলা জোনালী কি হয় এনেকুৱা পৰিছে আহি আশা সমাধি বিচাৰি চকুৰে মনকে বুজাই ৰচিলা পৃথিৱী জোনালী ঐ জোনালী জোনালী ৰচিলা মায়াৰ পৃথিৱী কি হ'ল মাইনা কিয় কান্দিছা কি জিয়াই জিয়াই মৰিছো বুকুৰা মথুৰে কাঢ়ি ভাই নিয়তি মৃদুল তুমি কিয় এনেকুৱা কৰিলা আজি নাই 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 ভগৱান তুমি যেনে আশাবোৰ মৰহি গ'ল ভগৱান তুমি ৰচিলা মায়াৰ ৰচিলা মায়াৰ পৃথিৱী আরে তুমি ইয়াত তোমাক কথা এটা ক'ব আছিল কি কথা জোনালী এটা প্ৰেমৰ প্ৰতাৰণাৰ কাহিনীক লৈ আজিৰ এই শ্বৰ্ট ফিল্মখন আপোনালোকৰ মাজত আগবঢ়োৱা হৈছে আৰু প্ৰথমৰ পৰা আপোনালোকে দেখিবলৈ পাইছে জোনালী আৰু মৃদুলৰ প্ৰেমৰ সম্পৰ্কটো। মৃদুল এজন দুখীয়া ঘৰৰ ল'ৰা আছিল। তাৰ পিছতো জোনালীয়ে নিবিড়ৰ লগত নতুনকৈ আৰু এটা প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল আৰু এইটো আমাৰ ভাষাত এটা ধোকা বুলি কয়, যাৰ পৰিণতিত মৃদুলৰ আজি এনেকুৱা এটা অৱস্থা হ'ল। আমি নিবিচাৰোঁ কোনো এনেকুৱা হওক যাৰ কাৰণে আপোনালোকৰ ওচৰত এই কাহিনীটো আগবঢ়াই দিলে এমাৰ দীপংকৰে। গতিকে আজি জোনালী অনুতপ্ত আৰু তাই অনুতপ্ত হৈ কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছে। তাই আৰু নিবিড়ৰ লগত সম্পৰ্কত নাথাকে, তাই সদায় মৃদুলৰ হৈয়ে ৰ'ব, যিহেতু তাইৰ ভুলৰ বাবেই মৃদুলে আজি সকলোকে এৰি গুচি গ'ল। তাই আজি অনুতপ্ত, কিন্তু অনুতপ্ত হ'লেও কি হ'ব, মৃদুল আৰু আমাৰ মাজত ঘূৰি নাহে। এনেকুৱা প্ৰায়েই আমাৰ সমাজত চলি আছে। গতিকে এনেকুৱা যাতে নহয়
তাৰ কাৰণে আজিৰ এই কাহিনীটো আপোনালোকৰ মাজত আগবঢ়াই দিয়া হৈছে। আৰু যদি এনেকুৱা ধৰণৰ কাহিনীবিলাক আপোনালোকৰ ভাল লাগে তেনেহ'লে আমাৰ দীপংকৰ নামৰ চেনেলটো এটা লাইক কৰিব, এটা ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব। ঠিক আছে দে তো জোনালী, আজিলৈ আহোঁ, তুমি যিটো ধন্যবাদ। ভাল দেখিছা সেইটো কৰা। মৃদুল, তুমি মোক অকলেৰি ঘৰলৈ গুচি গলা। তুমি য'তেই নাথাকা কিয় সদায় সুখী হৈ থাকা